हेलो एवरीवन आशा কৰিছো আপোনালোক সকলো ভালে আছে কুশলে আছে লগতে ময়ো ভালে আছো মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ মই নিতা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজি ৰাতিপুৱা আমি এফালে যাবলৈ ওলাইছো এতিয়া ওলাই আছো আৰু প্ৰথমে লৰাৰ বস্তু বাহানি কেইটা মই সামৰি খুতৰি লৈছো তাৰ প্ৰয়োজনীয় আৰু এতিয়া ময়ো ওলাই মেলি ৰেডি হৈছো কত গৈ আছো কি কথা আপোনালোকক সকলোখিনি কৈ আছো তেন্তে বলক পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আজি আমি ৰাতিপুৱা এতিয়া নগাঁৱলৈ যাবলৈ ওলাইছো ঘৰৰ আটাইখিনিয়ে যাম মানে আমাৰ লৰাটো অকণ গাটো বেয়া সেইকাৰণে ডক্টৰ ওচৰলৈ লৈ যাওঁ আৰু বেলেগ কাম কেইটামানো আছে মানে তাৰপিছত যাওঁ তাকে কৰি মেলি থৈ আহোঁ মাহঁতৰ কিবা কাম আছে মাহঁতো যাব আৰু কিজনী আমাৰ ছোৱালীও ওলাই মেলি আছে তাইকো লৈ যাম আজি যেহেতু দেওবাৰ অকলে তাইক থৈ যাব নোৱাৰো সেইকাৰণে মা থাকিলে এনে মাৰ লগতে থৈ যাওঁ আমাৰ লৰাক এতিয়া উলিয়াই মেলি দিলো কি কৰি আছে দেখা দিছো ৰব অৱস্থা চেণ্ডেল জোতা পেলাই এনেকুৱা কচু গুটি পোৱালি বা আৰু ইমান দিনৰ পৰা ভাবি আছিলো ৰঘুপতি চাবলৈ যাম নগাঁৱলৈ গ'লে এতিয়া আজি চোৱা নহ'বই চাগে আইতা আহা মই ৰখি আছো পাপা আহা আৰু আমাৰ মিষ্টাৰ তাৰপিছতে ছোৱালী বাবু ইহঁতে গাড়ী আনিবলৈ গৈছে মাহঁতক লৈ আহিবলৈ এতিয়ালৈকে আহিয়ে পোৱাহি নাই আমাৰ ল'ৰায়ো আমনি কৰি আছে এইফালে ওলাই মেলি ৰখি আছো আমি এতিয়ালৈকে পোৱাহিয়ে নাই যোৱা নেকি নোযোৱা নেকি নাবানে দেতিকা আহা চা আহা অ চা আহা পিপিত হেৰি হৈ আছে বৰষুণ কতনো হেৰি হয় নমা দিছো উঠা দিছো কিনো কৈ থাকে নালাগে থাকক ইমান বতাহ আহি আছে পিছত তহে আকৌ আৰু এছাইডে একদম আমাৰ ভাইটিয়ে পেটাই কৰি আছে মানে মই গাড়ীত এচি হাৱা বেছি সময় ল'ব নোৱাৰো যে খিৰিকীখন খুলি দিয়াৰ কাৰণে আৰু আমি এতিয়া নগাঁও আহি পাই গ'লোহি তাৰপিছত প্ৰথমে ল'ৰাক দেখাম বুলি ভাবিলোঁ সেইকাৰণে অকণমান ৰখিছিলোঁ ডক্টৰৰ ওচৰত মানে এনেকুৱা চেম্বাৰত চাই যে তাৰপিছত ডক্টৰ মানে 12:30 মানত আহিব সেইকাৰণে এতিয়া বেলেগ কাম কেইটামান আছে তাকে কৰোঁ বুলি আহিলোঁ এইফালে ওলাই মেলি আৰু ল'ৰাক এনেকৈ দেউতা আৰু মই বাবু এনেকৈ গাড়ীতে ৰখাই আছোঁ তাৰপিছত মাহঁত মানে গৈছে কামকেইটা কৰিবলৈ মানে টাইলছ কিবা কিবি কিনিব লগা আছে ঘৰৰ বস্তু বাহানি তাকে কিনি মেলি লৈছে এতিয়া আৰু এইফালে হৈ গ'ল কিনি মেলি মাহঁত গ'ল আৰু আমি এতিয়া আকৌ ল'ৰাক দেখাবলৈ আহিলোঁ ডক্টৰৰ ওচৰত এতিয়া দেখাই মেলি আকৌ ভাইটিৰ ৰুমলৈ আহি আছোঁ তাৰ কোৱাৰ্টাৰলৈ তাৰপিছত তাক লগ চগ কৰি আমি যামগৈ আৰু ঘৰলৈ এতিয়া কোৱাৰ্টাৰ আহি পাই গ'লোহি ইফালে এইটো মানে ফ্ৰণ্টৰ ৰুম হয় মানে 3টা ৰুমত 3জন থাকে আৰু এতিয়া তাৰপিছত এইফালে বাহিৰৰ পৰিৱেশটো প্ৰথমৰ ৰুমটোৰ পৰা এনেকুৱা আৰু এইটো এটা ৰুম কাষতে তাৰপিছতে এইটো সৰুকৈ কিটচেন এটা আছে ওচৰতে আৰু কাষতে এইটো ভাইটিৰ ৰুম বাহিৰটো দেখাম এতিয়া বলক এইফালে কিবা ভাতকেৰেলা আছে নেকি ক'ত কল কল দেখা এয়া মালভোগ কল জাহাজী কল ঠিক আছে জলকীয়া দেখিছেনে নাই কি কৰি আছে আৰু এইফালে এতিয়া আমি ঘৰত যাবলৈ ওলালোৱে মানে তাক যিহেতু লগ কৰা হৈ গ'ল আৰু তাৰো মানে ডিউটি আছে সেইকাৰণে আমি সোনকালে ঘৰত যাব ওলাইছোঁ এতিয়া আৰু আপোনালোকক গৈ ঘৰত দেখাই আছোঁ বলক আৰু এইফালে মানে ঘৰৰ কিবা কিবি বস্তু বাহানি আনিছিলে যে সেইবিলাক সামৰি আছে তাকে আৰু আমাৰ ল'ৰাই এফালে কি কৰি আছে চাওকচোন আহি পেলাই খেলাত লাগিছেহি আৰু এইফালে দেখাই আছোঁ ৰ'ব আমাৰ এইফালে ৰাইজসকলে কি কৰি আছে এইফালে চব আহি ভাগৰতে শুলেহি